আমি কাক আলাদা করেছি বেলেগে লিখলো বৃত্তি এটু কি হয়ে গল বৃত্তি এটা আরে কোন বেলেগ কৰা এই তলত এতিয়া চোৱা ইয়াত থকা যে এই লেভেলটো আছে না ইয়াত থাকাটো এই সাইড দিয়ে একদম ঘুমাই দিই মই যে এনেকৈ মানে কি হইছে এটা পানী দিলে তেতিয়া মই কাকবিলাক কৰি এইটো কি হলা ইয়াত থকা বস্তুখনৰ নাম হৈছে গৰ্ভাশয় এই চাইছা না ইয়াত এনেকুৱা টাইপৰ বস্তুটো এই বস্তুটো হৈছে এইটো কোৱা হ'ব গৰ্ভাশয় এই গৰ্ভাশয়ৰ পৰা এই যে নলীডাল ওলাইছে ঠিক আছে এই নলীডালৰ নাম হৈছে গৰ্ভদণ্ড এই নলীখনৰ নাম কি গৰ্ভদণ্ড আৰু মূৰত থকা বস্তুখনৰ নাম কি হৈছে গৰ্ভমুণ্ডু চাইছে এতিয়া চোৱা ইমান সৰু চকুৰে দেখিব নোৱাৰে আৰু এইবিলাক হৈছে পাহি এতিয়া আমি এই পাহিবোৰৰ নাম কি হয় কি বুলি কয় ইয়াক পাহি বুলি কয় না পাহি বুলি কয় আৰু গোটেইখিনিতো গমেই পাইছা কোনটো কি বুলি কয় কেনেকৈ আমি মানে দেখালো গম পাইছা নে নাই এইটো আগত গম পাইছিলা নেকি এনেকৈ কাটিব পাৰি